তিনিচুকীয়া জৰাজীৰ্ণ পথসমূহ নিৰ্মাণৰ দাবীত তিনিচুকীয়া আছুৰ মানৱ শৃংখল কাৰ্যসূচী। তিনিচুকীয়াৰ প্ৰতিটো পথে এতিয়া বিধ্বস্ত ৰূপত থকা হেতুকে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰ দিনৰ ভাগত ৰূপায়ণ কৰে এক মানৱ শৃংখল কাৰ্যসূচী। তিনিচুকীয়া চহৰত সাব্যস্ত কৰা উক্ত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে তিনিচুকীয়া চহৰখনৰ প্ৰতিটো বাট পথ নিৰ্মাণ কৰাৰ দাবী জনাই আছুৱে। তিনিচুকীয়া বাট পথসমূহ যদি অতি সোনকালে নিৰ্মাণ নকৰে তেন্তে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই। আমি আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া চহৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আদিকে প্ৰমুখ্যে কৰি আমাৰ যি মূল পথসমূহ আছে, জৰাজীৰ্ণ পথসমূহ আছে, তাৰ অতি শীঘ্ৰে নিৰ্মাণ কৰা প্ৰতিবাদত আমি আজি মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে তিনিচুকীয়া চহৰখন আমি বাণিজ্যিক চহৰ হিচাপে আমি সকলোৱে জানো, আৰু এই বাণিজ্যিক চহৰৰ যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আৰু মূল পথসমূহ অতিকৈ জৰাজীৰ্ণ অৱস্থাত থকাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু আমি লাজ পাইছোঁ, লজ্জাবোধ কৰিছোঁ যে এই অঞ্চলৰ এই সমষ্টিয়ে আমাৰ এজন বিধায়ক আছে আৰু এজন কেবিনেট মন্ত্ৰী, অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, তেখেত থকা স্বত্তেও কিন্তু আজিলৈকে আমাৰ তিনিচুকীয়া অঞ্চলৰ বিভিন্ন ঘাট পথসমূহ আজিলৈকে আমাৰ নিৰ্মাণ হোৱা নাই। গতিকে আমি লজ্জাবোধ কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে সময়ে সময়ে আমি দেখিবলৈ পাওঁ যে বাতৰি কাকতত আমি দেখিবলৈ পাওঁ যে তেওঁ সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ তিনিচুকীয়া পৌৰসভাৰ যিগৰাকী পৌৰপতি, আমি সেই দুজনৰ ভিতৰত আমি দুৰ্বল কাজিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে তেওঁলোকৰ মাজত ক্ষমতাৰ কাৰণে যি কাজিয়া আৰম্ভ হৈছে, কাজিয়াৰ কাৰণে আজি পৰ্যন্ত কিন্তু আমাৰ তিনিচুকীয়াৰ উন্নয়ন সম্পূৰ্ণ স্তব্ধ হৈ গৈছে। আৰু সঞ্জয় কিষাণ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এগৰাকী অকৰ্মণ্য বিধায়ক আৰু এগৰাকী মন্ত্ৰী হিচাপে তিনিচুকীয়া চহৰত কিন্তু পৰিলক্ষিত হৈছে। আৰু আমি লজ্জাবোধ কৰিছোঁ যে এগৰাকী মন্ত্ৰী থকাৰ পিছতো বাণিজ্যিক চহৰ হিচাপে খ্যাত তিনিচুকীয়া চহৰৰ এই উন্নয়ন আজিলৈকে স্তব্ধ হৈ গৈছে। গতিকে এনেকুৱা ধৰণৰ মন্ত্ৰী থকাতকৈ নথকাই ভাল। আমি আৰু দাবী জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি শীঘ্ৰে তেওঁ তিনিচুকীয়া জিলাখনৰ যিবিলাক জৰাজীৰ্ণ ঘাইপথ আৰু মূল পথসমূহ আছে অতি শীঘ্ৰে নিৰ্মাণ কৰক। তিনিচুকীয়া জিলাখনৰ প্ৰতি যাতে তেওঁ মাহিয়া দৃষ্টিয়ে নাচায়, অতি শীঘ্ৰে আমাৰ পথসমূহ মেৰামতি কৰি তিনিচুকীয়া ৰাইজৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উন্নয়নৰ যি শ্লোগান দিয়া এই বিজেপি চৰকাৰখনৰ যি উন্নয়নৰ ফুপুলা স্বৰূপ, সেই ফুপুলা স্বৰূপৰ বিৰুদ্ধে আজি আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তেখেতসকলে যি উন্নয়নৰ ঢাক ঢোল বজায়, কিন্তু তিনিচুকীয়া অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য পথসমূহ কিন্তু বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে, যাৰ বাবে কিন্তু তিনিচুকীয়াবাসী ৰাইজ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আটাইতকৈ দুখৰ বিষয় যে তিনিচুকীয়া জিলাৰ পৰা এজন কেবিনেট মন্ত্ৰী আছে সঞ্জয় কিষাণ, যিয়ে কেৱল বিধানসভাৰ মজিয়াত কিন্তু কেৱল ঝুমুৰ গাই তেখেত ব্যস্ত থাকে। তিনিচুকীয়া জিলাৰ যিবোৰ সমস্যা, সেই সমস্যাসমূহ উত্থাপন কৰা সম্পূৰ্ণ ব্যৰ্থ। গতিকে তেখেত সৰ্বকালৰ এজন অপদাৰ্থ মন্ত্ৰী হিচাপে চিনাক্ত কৰিছে নিজকে। গতিকে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই সঞ্জয় কিষাণ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি যি বিজেপি নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনক অতি শীঘ্ৰেই তিনিচুকীয়া অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে কিন্তু এই জৰাজীৰ্ণ যিবোৰ বাট পথ আছে, এই বাট পথসমূহ শীঘ্ৰেই মেৰামতি কৰিলে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰৰ দাবী উত্থাপন কৰিছোঁ।